আমি ফাইনেলি আহি পালোঁ ৱেষ্ট বেংগল মোটামুটি 200। হেল্ল' গাইজ কি খবৰ? তো গাইজ আজি মই কথা পাতিম ব্লেক এণ্ড হোৱাইট ইউটিউব চেনেলৰ বিকাশ দাসৰ ভিডিঅ'টো। ফাইনেলি বিকাশ দাসে এটা নতুন ৰাইডত ওলাই গৈছে অসমৰ বাহিৰলৈ। তো ক'ত যাব কি কৈছিলে সৰু ভিডিঅ'টো আমি চাই লওঁ। তো আমাৰ গেংটক যাত্ৰা আৰম্ভ। আমি বাবু আৰু মই একেলগে উঠছোঁ আৰু আছে পিছফালে গাড়ী আছে আহি আছে। তো মানে এতিয়া ৰাওনা হ'লোঁ আৰু একদম। আৰু বিকাশ বনৰীয়া ইউটিউব চেনেলত মানে পুৰা ধামাকা ব্লগ পাব আৰু ব্লেক এণ্ড হোৱাইটত একদম ভাল কমেডি ভিডিঅ' এটা পাব। গেংটকত মানে শ্বুটিং কৰিম। তো বঢ়িয়া যাই আছোঁ এতিয়া। আমি ফাইনেলি আহি পালোঁ ৱেষ্ট বেংগল মোটামুটি 240 কিলোমিটাৰমান আহিলোঁ আৰু যিমান আহিছোঁ সিমান যাবা আছে। এতিয়া বাজিল এতিয়া টাইম কিমান হ'ল এতিয়া? চাৰিদিনা টাইমটো চাৰিদিনা মোবাইল নাই লগত 11:30 বাজিল মোটামুটি আৰু যিমান আহিছোঁ সিমান যাবা আছে। একদম গৰম সিজি গৈছোঁ পুৰা একদম কি ক'ব মানে কতি বিহে গেছি গাইছ।